আজি মই সঁচাকৈ আচৰিত হৈছোঁ বৰা এগৰাকী মাতৃয়ে নিজ সন্তানক হত্যা কৰিব পাৰে অকল হত্যা কৰি শান্ত হ'ব নাই ছাৰ এখন হাতত সন্তানক কটামো আনখন হাতত তেজেৰে ৰাঙলী হত্যাখন যেন কালি গোসানীহে আচৰিত ইমান শান্ত আৰু নম্ৰ অথচ নিজ সন্তানক বিস্ফোৰণ ছাৰ বিস্ফোৰণ উমি উমি জ্বলি থকা জুইকুৰা আজি বিস্ফোৰণ ঘটিছে পাহৰি গৈছে সন্তানৰ মমতা পাহৰি গৈছে প্ৰসৱ বেদনা বৰা অ' ছাৰ এই খাকী পোচাকযোৰ পৰিধান কৰি আইনৰ দৃষ্টিৰে চালে মহিলাগৰাকীক কেতিয়াও ক্ষমা কৰিব পৰা নাযায় বৰা কিন্তু সাধাৰণ মানুহৰ দৃষ্টিভংগীৰে চালে কিমান কষ্ট পাইছে এই মহিলাগৰাকী নিজ সন্তানক নিজ হাতে হত্যা কৰি বৰা সীমা ছাৰ সীমা সকলো কামৰে এটা সীমা থাকে এই সীমা পাৰ হৈ যেতিয়া মানুহ অসীমত প্ৰৱেশ কৰে তেতিয়া মানুহৰ বিপদ হয় নৌকাৰী ক্ষেত্ৰতো ঠিক তেনেকুৱাই হ'ল যাৰ ফলত নিজ মাতৃৰ হাতত প্ৰাণ সাৱটি ল'ব লগা হ'ল মই লাজ পাইছোঁ বৰা এদিন ময়ো তেনেবোৰ মানুহৰে সংগ দিছিলোঁ আজি যদি মই আপোনাৰ কথামতে শুদ্ধ পথলৈ নাহিলোহেঁতেন তথাপি ময়ো হয়তো আজি তলমূৰ কৰি থাকিব লাগিলহেঁতেন ছাৰ আপোনাৰ দৰে সৎ পুলিচ এজনৰ সংগ পাই মই সঁচাকৈ বৰ গৌৰৱ অনুভৱ কৰিছোঁ বৰা ব'লক এতিয়া আমি সেই মহিলাগৰাকীক আটক কৰোঁ নালাগে ছাৰ চাওক মহিলাগৰাকী নিজেই থানালৈ আহি আছে ছাৰ কিন্তু এগৰাকী হত্যাকাৰীৰ ওপৰত মই বিশ্বাস কৰাটো ভুল হ'ব নেকি ছাৰ সকলো হত্যাকাৰীকে মই হত্যাকাৰী বুলি ভাবিলৈ মোৰ টান লাগে ছাৰ মহিলাগৰাকী আহিছে ছাৰ থানালৈ মহিলাগৰাকী আহিছে